পুলিচে বিচাৰি নাযাওঁতে ঝৰ্ণাই নিজে আহি পুলিচৰ হাতত ধৰা দিব। তো এই কথাটো মই কিহৰ কাৰণে কৈছোঁ আৰু কি হ'বলৈ গৈ আছে বৃষ্টি ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটিতো সম্পূৰ্ণ ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব। কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি বিশেষকৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। বিৰিণাই যিহেতু মনদ্বীপাই ইমানখিনি সহায় কৰাৰ কাৰণে থেংক ইউ বুলি কৈছিল যোৱাটি খণ্ডত, আৰু থেংক ইউ কোৱাৰ পিছত এতিয়া আকৌ এটা সহায় কৰিব লাগে বুলি কৈছিল আৰু চিমিক লগ ধৰাৰ কথা কৈছিল, আৰু সেইকাৰণে আজি চিমিৰ ওচৰলৈ মনদ্বীপাই অকলে বিৰিণাক লৈ যাব আৰু মনদ্বীপাই অকলে বিৰিণাক লৈ যোৱাৰ পিছত চিমিৰ লগত আজি কথা পাতিব আৰু চিমিয়ে কিহৰ কাৰণে তেনেকুৱা কৰিলে আৰু চিমিকটো প্ৰথম অৱস্থাত ৰাস্তাৰ পৰা উঠাই লৈ আহি তেওঁলোকৰ ঘৰত অৰ্থাৎ লুনাহঁতৰ ঘৰত বিৰিণায়ে স্থান দিছিল, আৰু তেনেকুৱা হোৱাৰ পিছতো এতিয়া কিহৰ কাৰণে তেনেকুৱা কাম কৰিলে আৰু কি বিচাৰি তেওঁ এতিয়া তেনেকুৱা কাম কৰিলে বিৰিণাৰ লগত, তো সেই প্ৰশ্নৰ উত্তৰ বিচাৰিব বিৰিণাই আজি। আৰু বিৰিণাই সেইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰাৰ পিছত কান্দি কান্দি কথাবোৰ ক'ব আচলতে বিৰিণাৰ সন্তানটো অৰ্থাৎ জীৱে যাতে বিৰিণাক মা বুলি নামাতি চিমিক মা বুলি মাতি, চিমিয়ে নতুন এটা পৰিচয় দিম বুলি ভাবিছিল জীৱ, আৰু সেই ভাবিয়েদি এতিয়া তেওঁ তেনেকৈ পলাই গৈছিল বা এতিয়া জীওক তাৰ পৰা লৈ গৈছিল মনে মনে, আৰু সেই কথাটো আজি বুজাই ক'ব। আৰু সেই কথাটো কোৱাৰ পিছত এতিয়া বাৰু বিৰিণাৰ উত্তৰ কি হ'ব, আৰু যিহেতু জীওক বিচাৰি পোৱা নাই এতিয়ালৈকে কোনেও আৰু ভাবিছে যে সকলোৱে ঝৰ্ণাই বাহিৰলৈ নিবৰ কাৰণে চেষ্টা কৰি আছে জীওক, আৰু তাৰ কাৰণে এতিয়া সকলো ফালে যিহেতু পোষ্টাৰ দি দিছে আৰু পোষ্টাৰত লিখি দিছে 5 লাখ টকা দিব যিজনে মানুহে পাব ঝৰ্ণাৰ ঠিকনা দিব পাৰিব বা এতিয়া ঝৰ্ণাক ধৰা পেলাই দিব পাৰিব, আৰু সেইজন মানুহক 5 লাখ টকা দিব। আৰু তাৰ কাৰণে এতিয়া ঝৰ্ণাই সকলো ঠাইতে মুখত কাপোৰ বান্ধি পলাই থাকিব, কিন্তু এতিয়া পলালেও একো লাভ নহয়, কাৰণ এতিয়া সকলো ঠাইতে যিহেতু সেইখন বিলাই দিছে অৰ্থাৎ পোষ্টাৰবোৰ লাগি গৈছে, আৰু তাৰ কাৰণে আজি হয়তো ধৰা পৰিব পাৰে। কিন্তু এতিয়া বাবাই যিহেতু সকলো কাম পুলিচে কৰাৰ আগতে কৰে আৰু পুলিচে যিমানখিনি কাম কৰিছে আৰু তাৰ উপৰিও বেছি কাম কৰিছে বাবাই, আৰু বাবাই আগতে যেনেকুৱা আছিল আৰু তেনেকুৱা দিয়ে একেবাৰে নাই, আৰু বাবাই আজি বিচাৰি থকা অৱস্থাতে জীওক আৰু সেই সময়তে আজি ৰাস্তাতে পৰি থকা জীওক বিচাৰি পাব, আৰু বিচাৰি পোৱাৰ পিছত জীওক তাৰ পৰা লৈ আহিব আৰু লৈ আহি হয়তো হস্পিটেলত ভৰ্তি কৰিব পাৰে, আৰু ভৰ্তি কৰাৰ পিছত হয়তো সকলোকে খবৰ দিব পাৰে। আৰু বাবাই তেনেকুৱা কৰাৰ পিছত এতিয়া বাৰু জীউৰ যদি কিবা এটা হয় তেতিয়াহ'লে বাৰু বাবাকে দোষ দিব নেকি, আৰু তেনেকুৱা যদি হয় তেতিয়াহ'লে বাবাৰো হয়তো জেল হ'ব পাৰে, আৰু পিছলৈ যায় হয়তো জীউক যেনেকৈ আজি বিচাৰি উলিয়াব বাবাই আৰু তেনেকৈয়ে হয়তো ঝৰ্ণাকো বিচাৰি উলিয়াব, আৰু বিচাৰি উলিয়াই শাস্তি দিয়া আপোনালোকে দেখিবলৈ পাব। তো বাকী ভিডিঅ'টো আছিল ইমানে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।